কৃষ্ণা তুমি সপোন দেখা নাই সপোন মইনো সপোন নেদেখিম নে বিছনাত পৰাৰ লগে লগে মই সপোন দেখো মই টোপনি দেখা সপোনৰ কথা কোৱা নাই তেন্তে নিজৰ কৰ্ম স্পৃহাৰে ভৱিষ্যত গঢ়াৰ সপোনৰ কথা কৈছো অ নাই নাই ভৱিষ্যতক লৈ মোৰ একো প্লেন নাই আৰু ভৱিষ্যতক লৈ মই কেতিয়া শংকিতও নহওঁ বৰ্তমানেই মোৰ ভৱিষ্যত মই ভাবোঁ তেনেকুৱা সপোন দেখিব লাগে নিজক লৈ নহ'লেও নিজৰ দেশ সমাজ আৰু জাতিক লৈ দেখিব লাগে আজি কিছুদিন আগলৈ BPF গঠনৰ আগলৈকে ট্ৰেইন ষ্টেচনটো আছিল কোকৰাঝাৰৰ চিনাকি আৰু আমাৰ BPF প্ৰধান হাগ্ৰামা মহিলাইদেৱে কোকৰাঝাৰখন এডুকেশ্যন হাব হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিল আৰু আজি সেই সপোন দিঠকত পৰিণত হোৱা দেখা গৈছে বড়োলেণ্ডৰ ভিজন যেন বড়োলেণ্ডৰ ল'ৰা ছোৱালীক আমাৰ দেশত বিভিন্ন বেলেগ ল'ৰা ছোৱালীয়ে যি এডুকেশ্যন ষ্টেণ্ডাৰ্ড পাইছে সেই ষ্টেণ্ডাৰ্ডটো আমাৰ ল'ৰা ছোৱালীয়েও পাওক সেইটোৱে আমাৰ ভিজন আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়েও প্ৰফেশ্যনেল হওক ভাল কেপাচিটিত গ্ৰ' হওক ডক্টৰ হওক মেডিচিনৰ কাম কৰিব পৰা আৰু টেকন'লজিত কাম কৰিব পৰা সেই কেপাচিটিত এডুকেশ্যন পাওক We are having around 60% seats are reserved for BTC, then all India 17%, Northeast India excluding BTC we are having around 20% and 3% is for the physical handicap. Yeah, and we are having students from other places also, I told you 17%. My name is Akansha and I'm from Patna, Bihar. মোৰ নাম দেৱৰ্ষী সোণোৱাল মই শিৱসাগৰৰ পৰা আহিছোঁ মোৰ নাম জিয়াউল আলম আহমেদ হয় মই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ My name is Ishu. I am from Andhra Pradesh. নমস্কাৰ মোৰ নাম ৰাজদীপ বৰ্মন মই নলবাৰীৰ পৰা আহিছোঁ মই লখিমপুৰৰ পৰা আহিছোঁ নমস্কাৰ মোৰ নাম জিষ্ণুবান মই কোকৰাঝাৰৰ পৰা আহিছোঁ মই বৰপেটাৰ পৰা আহিছোঁ মই লাষ্ট 6 মান্থ ফাৰ্ষ্ট ছেমিষ্টাৰ ইয়াতে পঢ়িলোঁ মই বৰ্তমান চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰত বৰ্তমান মই বিটেকত চিভিল ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ I have been here past 5 months. ভাল লাগি আছে মানে ইয়াতে 60% ৰিজাৰ্ভেশ্যন দিছে যোনটোৰ কাৰণে আমি আহিব পাৰিছোঁ ইয়াতে Overall about CIT I can say that it has all the basic facilities which a student requires. ইয়াত ভালকৈ ফেচিলিটি দিছে মই এতিয়া বাহিৰৰ হোষ্টেলত থাকোঁ যোনটো নেকি আমাৰ বাছ ফ্ৰীকৈ অনা নিয়া কৰে তাৰপিছত মেছ ফিজো মানে মেছতো ভাত ফ্ৰীকৈ দিয়ে আমাক যোনটো নেকি ইয়াত BTC গভৰ্ণমেণ্টে বহুত ফেচিলিটি দিছে আমাক তো ভাল লাগিছে ইয়াত পঢ়িব পাই মই বহুত সুখী ইয়াত সকলো ধৰণৰ সুবিধা আছে উন্নত মানদণ্ডৰ লেব আছে এটা ছেমিনাৰ হল আছে আমাৰ লাইব্ৰেৰী আছে যিটো আমাৰ দিনৰ 24 ঘণ্টা বুলি ক'ব পাৰে আপোনাৰ খোলা থাকে তাৰপিছত আমাৰ এটা হাই স্পীড ইণ্টাৰনেট প্ৰভাইড কৰিছে Then we have seminars, workshops, tutorial classes and practicals related to each subject. যাতে আমি নিজৰ দক্ষতাসমূহ বঢ়াব পাৰোঁ আৰু নিজৰ ভৱিষ্যতটো ভালদৰে গঢ়ি আগুৱাই যাব পাৰোঁ CIT যে একটা ডাঙৰ অৱদান এটা মানে BTC যে আনিছে CIT যুক্তিৰ মাধ্যমে একতৰ মাধ্যমে এই CIT যে আমাৰ ইমান এৰিয়াৰ যে আমাৰ ল'ৰা ছোৱালী আছে যে টেকনিক্যাল এডুকেশ্যন দিওঁতে আমি সক্ষম হৈছোঁ আমি এতিয়া তাৰমানে আমি এতিয়া ষ্টাৰ্টআপৰ পৰা শুরু কৰি আছোঁ আৰু টেকনিক্যাল নলেজ হাউ এইটো পুৰা বাচ্চাবিলাক 60% যেটা ৰিজাৰ্ভেশ্যন আমাৰ আছে যেটা বাচ্চাবিলাক পুৰা এটা উপলব্ধি কৰিছে ইয়াতে আৰু আমাৰ এতিয়া আমি এটা মানে গম পাই আছোঁ লাহে লাহে কৰি 13 years running আমাৰ CIT এতিয়া আৰু এইটো মানে বাচ্চাবিলাক এতিয়া সব ফিল্ডৰ মানে এতিয়া মানে তাৰ মানে ৰিজাল্টটো এতিয়া ফলাফল পাই আছে নাম জাখাংগৰা নাৰ্জাৰী মই CITত পৰা কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত বিটেক পাছ কৰিছে তাৰপিছত মই এম্বেডেড চিষ্টেম ডিজাইন ইঞ্জিনিয়াৰত প্ৰফেশ্যনেল কোৰ্ছ কৰিছে 6 মাহত তাৰপিছত মই এটা কোম্পানীত মানাথন টেকন'লজি বুলি প্ৰাইভেট কোম্পানীত প্লেচমেণ্ট পাইছিলোঁ তাতে 3 মাহ কাম কৰি মই ঘৰত আহিছে তাৰপিছত মই যোৰহাট নেলিডত IT ফেকাল্টিত কাম কৰিছে তাতে মই PCB ডিজাইনিং এণ্ড চাৰ্কিটৰ ওপৰত মানে ট্ৰেইন কৰিছে ষ্টুডেণ্টবিলাক তাৰপিছত মই ঘৰত আহি পিংকু বুলি এটা বন্ধুৰ লগত মই 2017ত GNP Tech বুলি এটা ফাৰ্ম খুলিছে
Bodoland University has the responsibility of not only providing the higher educations, but higher education of good quality, so that the students after passing out from the Bodoland University can get employment not only in the BTAD but also elsewhere in India and abroad. Bodoland University is the only university in Lower Assam. Our university is supported mostly from the PTC government. The university was established in 2009, and after that many kind of development has been done, in not only in the field of education, also in the field of sports and in all the sectors. Recently, the BTC government has given us 5 crore for the investment of buying of books in library. Ito amar Bodoland University library. Yate amar gutei departments or books kita pawa jai. Kobo gile commerce department and that science department also, and that arts sob tu pawa jai yate. Aru literature kotha kobo gile amar yate English, Assamese, Boro sobe literature books tu pawa jai. Aru jikhini mani ejon student study time mod laga materials gita yate pawa jai. Aru juntu latest books tu ahi poa nai ba amar library nai gita ami digital library pora pabo paru. মই ইয়াত 2013ত জইন কৰিছোঁ এজ এ লাইব্ৰেৰী প্ৰফেচনেল এছিষ্টেণ্ট। আমি যেতিয়া জইন কৰিছিলোঁ লাইব্ৰেৰীটো আমাৰ তেতিয়া আমাৰ পুৰণা এডমিশ্যন ব্লক ছায়েন্স ব্লকত আছিলে। আমি 2014ত এইটো ব্লকত শ্বিফ্ট কৰিছোঁ। যোৱা বছৰ আমাক PTC ফালৰ পৰা 5 কোটি টকা দিছিলে কিতাপ কিনাৰ কাৰণে, আৰু সেই কামটো আমি এতিয়া বৰ্তমান কিতাপ অলৰেডি আহি আছে কিতাপ, আৰু এইটো আমাৰ কাম চলি আছে বৰ্তমান বজাত। মোৰ নাম আখাৰাণী দাস, মই জুলজি ডিপাৰ্টমেণ্টৰ পৰা আৰু মই নলবাৰীৰ পৰা আহিছোঁ। ইয়াতে আমাক ডিজিটেল লাইব্ৰেৰী আমাক বহুতখিনি সুবিধা কৰি দিছে, আৰু ইয়াতে আমি বিচৰা সকলো সা সুবিধা পাওঁ। যিকোনো ইণ্টাৰভিউৰ কাৰণে বা যিকোনো কাৰণতে আমি ইয়াতে ষ্টাডি কৰিব পাৰোঁ। মোৰ নাম ৰচা বৰা, মোৰ ডিপাৰ্টমেণ্ট হ'ল ইকনমিক্স, মই ছেকেণ্ড ইয়াৰ ইকনমিক্স। এই লাইব্ৰেৰীত আমাক যিখিনি কিতাপ বা যিখিনি ইনফৰমেশ্যন পাব লগা আছে মানে আমি পাওঁ, যিখিনি কিতাপত নাপায় এইখিনি আমি ডিজিটেল লাইব্ৰেৰীৰ থ্ৰুদি পাওঁ। সেইখিনি বহুত আমাক হেল্প কৰে ষ্টাডিত। লাইব্ৰেৰী অট'মেশ্যনত আমি 2015ত Sol 2.0 আমি LMS ছফ্টৱেৰ এটা কিনিছিলোঁ ফ্ৰম ইমপ্লিমেণ্টৰ পৰা, আৰু তেতিয়া 2015ৰ পৰা আমি ফুল্লি অট'মেটেড আমি লাইব্ৰেৰীটো ফুল্লি অট'মেটেড কৰিছোঁ। আৰু ইয়াত আমাৰ ছাৰ্ভিচ আমাৰ ধৰক বেল এটা কালেকশ্যন এটাও আছে, যিটো আমি অন্ধ মানুহৰ কাৰণে আমি কিতাপ আমি কিনিছোঁ। অন্ধ মানুহৰ কাৰণে ইয়াত আহি পঢ়িব পাৰে, তেওঁ যি ধৰণৰ কালেকশ্যন আছে আমি কিনিছোঁ ইয়াত আজি 2-3 বছৰ হ'ল, আৰু সেইখিনি আমি সুবিধা দিছোঁ। Funding and a consideration of the BTC, particularly Sri Hangrama Moiral ji, the chief of the BTC, there has been a lot of infrastructure development in the Bodoland University, and they have contributed in building up the auditorium in the university, the main gate of the universities, the girl hostels in the universities, boys hostel in the universities, and presently BTC is constructing 2 more floors for accommodating the zoology and botany department. কাউন্সিল ফাণ্ডৰ জৰিয়তে কি ধৰণে আমাৰ শিক্ষাটো আগুৱাই নিব পৰা যায়।
2005 চনৰ এণ্টায়াৰ BTCত আমাৰ এডুকেশ্যনৰ হাৰ আছিলে অনলি 57 মেল, তাৰপিছত ওমেনবিলাকৰ আছিলে 43। এতিয়া হ'ল 2011 চেঞ্চাছ মতে 69% গ'লগৈ। গতিকে উই আৰ ভেৰি মাছ হেপ্পী। আৰু সেইকাৰণে কাউন্সিলৰ পৰা আমি চেষ্টা চলাইছিলোঁ যে ইনচেণ্টিভ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, যে ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাল ৰিজাল্ট কৰে এখেতসকলক আমি পইচা সোমাই দিছিলোঁ একাউণ্টত। আমি BTC-বাসী ৰাইজে এইটো অনুমান কৰিছোঁ, উপলব্ধি কৰিছোঁ যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লাইনত চিভিল অফিচাৰ্ছ নাই। গতিকে আমাৰ মাজৰ পৰা যাতে চিভিল ছাৰ্ভেণ্ট তেনেকৈ কম্পিটিশ্যন কৰি ওলাই আহিব পাৰে, UPSC APSC কণ্ডাক্ট এক্সামিনেশ্যন পাছ কৰি তেওঁলোকে একোজন IAS IPS বা SCS এনেকৈ ওলাই আহে, সেইটো এটা উৎসাহ যোগাবৰ কাৰণে আমি কি কৰিছোঁ 3 লাখ টকাকৈ তেওঁলোকক আৰ্থিক সাহাৰ্য দি দিল্লী বা অন্যান্য মেট্ৰপলিটান চিটিত কোচিং ল'বৰ কাৰণে সুবিধা প্ৰদান কৰি অহা হৈছে। আমাৰ বছৰি টাৰ্গেট 25 জন, কোনো বছৰে 25 জন চিলেকশ্যন নাপায়, 15 জন 20 জন তেনেকৈ আমি তেওঁলোকক স্পনচৰ কৰোঁ 3 লাখ টকাকৈ আৰ্থিক সাহাৰ্য। ইণ্টাৰভিউ এটেণ্ড কৰিবলৈ আহিছোঁ আৰু ইণ্টাৰভিউ মই এটেণ্ড কৰিলোঁ। ইণ্টাৰভিউ ভালে, ইমান বাৰু এইটোৱে মই যে দিল্লীত থাকোঁতো, তো তাৰ পৰা আহিছোঁ ইণ্টাৰভিউ দিবলৈ। তো তেওঁলোকে সুধিলে কিয় আহিছে ইয়াতে, মই ক'লোঁ যে UPSC কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। তো তেওঁলোকে মোৰ ছাবজেক্টকেইটা সুধিলে, মাৰ্কশ্বিট চাই ছাবজেক্টকেইটা সুধিলে অপশ্যনেল কি তোমাৰ, মই ক'লোঁ পলিটিকেল ছায়েন্স, কিন্তু মোৰ গ্ৰেজুৱেশ্যন আছিল মেথছ। চ' তেওঁলোকে এইটোৱে সুধিলে ইণ্টাৰভিউ যে তুমি গ্ৰেজুৱেশ্যন মেথছত লৈ পেলাই কিয় পলিটিকেল ছায়েন্স অপশ্যনেল লৈছা UPSC কাৰণে। চ' মই বহুত বঢ়িয়াকৈ ক'লোঁ যে এইটো মানে অকল অপশ্যনেল হিচাপে নহয়, GS প্ৰিলিমছ আৰু মেইনছ ইণ্টাৰভিউ তিনিটাৰ কাৰণে মানে প্ৰিপেয়াৰ কৰাটো উচিত। মানে BTC গভৰ্ণমেণ্টক এই পদক্ষেপটোৰ কাৰণে ধন্যবাদ দিব খুজিছোঁ, অশেষ ধন্যবাদ। কাৰণ হয় আমাৰ কাৰণেই হওক, মানে যিটো আমি পিছপৰা শ্ৰেণী, আমাৰ কাৰণে বহুত অসুবিধা হৈ পৰে UPSC কোচিং লোৱা বা দিল্লীত গৈ এনেকুৱা অলপ শিক্ষা লৈ অহাটো। যদি এই স্কিমটোৰ সহায়ত যেতিয়া মানুহে আৰ্থিকভাৱে সহায় পাব, বাহিৰত গৈ কোচিং কৰিবলৈ তেওঁলোক উপকৃত হ'ব ছাত্ৰ ছাত্ৰীয়ে, তেতিয়া মই ভাবোঁ আৰু বেছিকৈ যিমানখিনি আমাৰ এই BTAD এৰিয়াত যিমানখিনি পৰ্যাপ্ত পৰিমাণৰ প্ৰশাসনিক বিষয়া লাগে সেনেকুৱা ধৰণৰ বিষয়া ওলাই আহিব আৰু তেওঁলোকে নিশ্চিতভাৱে নিজৰ ঠাইখিনিত নিজৰ মানুহখিনিৰ বাবে কাম কৰিব। যিসকল ল'ৰা ছোৱালী মেডিকেলত এডমিশ্যন পায়, এইটো MBBS এণ্ড BDS ডেণ্টেল চাৰ্জন, এই দুটা যদি এডমিশ্যন পায় ইন এনি মেডিকেল কলেজ, তেওঁলোকক 2 লাখ টকাকৈ আৰ্থিক সাহাৰ্য দিয়া হয়, কেছ এৱাৰ্ড। IIT এডমিশ্যন পোৱাবিলাকক টেকনিকেল এণ্ড এজ ৱেল এজ নন টেকনিকেল তেওঁবিলাকক 2 লাখ টকাকৈ আৰ্থিক সাহাৰ্য দি অহা হৈছে। হোষ্টেলৰ পৰা আহিলা? হয়। তুমি ক'ত পঢ়ি আছা? মই ডিব্ৰুগড়ৰ আছাম মেডিকেল কলেজ। পাছ আউট ক'ৰ পৰা হৈছিলা? মই চন্দ্ৰপ্ৰভা শইকীয়ানী একাডেমি অফ ছায়েন্স পাঠশালা। তুমি যে MBBS কৰি আছা এতিয়া, হয়, তুমি BTCৰ পৰা কেনেধৰণৰ সাহাৰ্য পাইছিলা? হয়, BTCৰ পৰা সাহাৰ্য পাইছোঁ। MBBS পাছ কৰাসকলক মানে 2 লাখ টকাকৈ সাহাৰ্য দিয়াৰ কথা আছিলে, আৰু যোৱা বছৰ জুলাই মাহত মই এইটো 1 লাখ টকা পালোঁ, আৰু ৰিচেণ্টলি পাম বুলি শুনি আছোঁ বাকী থকা 1 লাখটো। তোমাৰ কেনেধৰণৰ সহায় হৈছে? মোৰতো 1 লাখ টকাৰ দৰে বহুত বেছিয়ে সহায় হৈছে। দেউতা মানে যদিও মানে ইমানো প্ৰব্লেম নহয়, তথাপিও নিজৰ মানে মেচ ডিউজ বা নিজৰ কিতাপ পত্ৰ নিজে মানে খৰচটো উলিয়াব পৰাটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মাকো মানে মই গিফ্ট দিব পাৰিছোঁ মোৰ পইচাৰে। মোৰ ছোৱালী জুৰি বৰুৱাই বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত পঢ়ি আছে। তাই 7 ছেমিষ্টাৰৰ পৰীক্ষা চলিব এতিয়া।
তাই যেতিয়া মেডিকেলত ছিট পায় তেতিয়া BTC চৰকাৰৰ পৰা 2 লাখ অনুদান পাইছিলে। মই প্ৰণীতা শৰণীয়া আৰু মই কটন বিশ্ববিদ্যালয়ৰ পৰা PhD কৰি আছোঁ। মোৰ নাম দীপাংকৰ ৰাভা। মই এতিয়া ফখৰুদ্দিন আলী মেডিকেল কলেজ বৰপেটাত MBBS ডিগ্ৰী কৰি আছোঁ। PhD কৰি থকাবিলাকক তেওঁলোকে 1 লাখ টকাকৈ দিয়ে। আৰু যোৱা বছৰ BTC চৰকাৰৰ তৰফৰ পৰা ইনচেণ্টিভ প্ৰগ্ৰাম যিটো আছিলে তাৰ তৰফত 2 লাখ টকাৰ যিটো ইনচেণ্টিভ প্ৰগ্ৰাম আছিলে তাৰ পৰা মই 1 লাখ টকাৰ চেক এখন পাইছোঁ। মই তাৰে 50,000 এতিয়া পাইছোঁ আৰু বাকী 50,000 তেওঁলোকে নেক্সট শ্বৰ্টলি তেওঁলোকে দিব। যিখিনি নেকি মোৰ এডমিশ্যন কিতাপ কিনাই হওক বা হোষ্টেল ফিজেই হওক গোটেইখিনিত কাম আহিছে। মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ পিছত মানে এটা এজ হৈ যায়, এটা ডাঙৰ মানে এটা ফিল্ডটো আহি যায়, গতিকে ঘৰৰ পৰা পইচা খোজোতে মানে অকণমান প্ৰব্লেম হৈ যায়। কিন্তু এনেকুৱা ধৰণৰ স্কলাৰশ্বিপবিলাকে আমাক যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক নিজকে কনফিডেণ্ট এটা বঢ়াইছে। আৰু BTC তৰফৰ পৰা যিটো এই ইনচেণ্টিভ প্ৰগ্ৰাম চলি আছে সেইটো বহুত আৰ্থিকভাৱে দুৰ্বল মানুহৰ কাৰণে বহুত সকাহ দিছে। PhD কৰোঁতে কিতাপৰ পৰা আদি কৰি ফিল্ড ষ্টাডি এইবিলাক বহুত থাকে আৰু PhD কৰোঁতে চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ব আমি মানে হেৰি কৰিব লাগে। ধৰি লওক আমি এতিয়া বিভিন্ন ধৰণৰ চেমিনাৰ কৰিব লাগে, চেমিনাৰ নেশ্যনেল চেমিনাৰ, ইণ্টাৰনেশ্যনেল চেমিনাৰ। অসমত কৰিলেও চেমিনাৰখনত জইন কৰোঁতে বহুতখিনি টকা পৰি যায়। ধৰি লওক জইন কৰোঁতে 1,000 বা 1,500 এনেকৈ পৰি যায় আৰু বাহিৰত ইণ্টাৰনেশ্যনেল চেমিনাৰ কৰিলেও বহুতখিনি টকা খৰচ হৈ যায়। গতিকে এই চেমিনাৰ বা যিকোনো ধৰণৰ PhDৰ যিকোনো ধৰণৰ কাম কৰোঁতে যিখিনি আমাক খৰচৰ দৰকাৰ হয় সেইখিনি খৰচখিনি মানে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত প্ৰব্লেমেটিক হৈ যায়। আৰু মই BTC চৰকাৰক এই ইনচেণ্টিভ প্ৰগ্ৰামটো লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু আগন্তুক সময়লৈ এনেকৈ যাতে নতুন নতুন প্ৰগ্ৰাম আনি ষ্টুডেণ্টবিলাকক উৎসাহ যোগায়। মোৰ ল'ৰা IIT পায় 2 লাখ পাব লাগিছিলে, 1 লাখ দিছে, 1 লাখ পিছত দিব।